লখিমপুৰত জঘন্য ঘটনা। তিনি লম্পতে ধৰ্ষণ কৰি পথাৰত পেলাই থৈ গ'ল বৰচলাৰ কিশোৰীক। হাৰমতিত উদ্ধাৰ ধৰ্ষিতা কিশোৰী। লখিমপুৰ জিলাৰ হাৰমতি মেৰবিল পাৰ্বতীপুৰত আজি উদ্ধাৰ হৈছে এগৰাকী কিশোৰী। তেজেৰে লুতুৰি পুতুৰি কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ সন্দেহ। কিশোৰীগৰাকীৰ শৰীৰত মাৰপিটৰ দাগ, পিঠি আঁঠু হাতত মাৰপিটৰ দাগ। লখিমপুৰ জিলাৰ নাওবৈচা সমীপৰ বৰচলাৰ চকুৰ আলী কন্যা প্ৰায় 16 বছৰীয়া কিশোৰীগৰাকী কালি মঙলবাৰে ঘৰত কোনো নথকাৰ সুযোগতে এখন ৰঙা ৰঙৰ কাৰত তিনি লম্পতে উঠাই লৈ আহে। কোনো অজ্ঞাত স্থানত তিনি লম্পতে ধৰ্ষণ কৰি অজ্ঞান অৱস্থাত কিশোৰীগৰাকীক পেলাই থৈ যায় এখন পথাৰৰ মাজত। জ্ঞান পোৱাত কিশোৰীগৰাকীয়ে নিজ গৃহলৈ বুলি আহিবলৈ চেষ্টা কৰে যদিও অচিনাকি ঠাই পাই দিগ বিদিক হেৰুৱাই পেলায়। বুধবাৰে বিয়লি 4 বজাত দুই মহিলাই কিশোৰীগৰাকীক প্ৰত্যক্ষ কৰি মুছলিম ধৰ্মাৱলম্বী বুলি জানি মেৰবিল পাৰ্বতীপুৰৰ এঘৰ মুছলিম মানুহৰ ঘৰত থৈ যায়। শুই আছিলো, তাৰপৰা 4টামান বজাত আহি পানী দিয়ক বুলি চিঞৰি আছে বাহিৰত। তাৰপৰা ওলাই চালোঁ যে এইজন, তাৰপৰা বোলো ক'ৰ পৰা আহিছে আপুনি, আমি অসমীয়াতে সুধিলোঁ। তাৰপৰা বুজি নাপায়। তাৰপৰা সুধিলোঁ আদিবাসী নে কি বেংগলী নে কি ন, কৈছে মই মিয়া। এতিয়া ক'ৰ পৰা কেনেকৈ আহিলে বুলি ক'লোঁ। তাৰপৰা ক'লে মোৰ ল'ৰা 3টা বুলিহে মোক কৈছিলে। ল'ৰা 3টা আনি মোক হাবিৰ মাজত গোটেই ৰাতিটো ৰাখি মোক বেয়া কৰ্ম কৰি পেলাই থৈ গৈছে। মই ক'ব নোৱাৰোঁ, মই গুচি গ'ল, ক'ব নোৱাৰোঁ। পিছত মই লাহে লাহেকৈ উঠি আহিলোঁ পিছবেলা সময়ত। পাছত মাইকী মানুহ দুজনী মোক ক'লে ইয়াত আমাৰ মিয়া মানুহ আছে বুলি, তালৈ যাওক বুলি এনেকৈ দেখুৱাই দিলে বোলে। কাপোৰ চাপোৰ বদলাই গা চাও ধুৱাই দিলোঁ। আকৌ মানুহ কেইটামানো মাতিলোঁ, মানুহ কেইটামানো আহিলে চালে, চবে ক'লে থাকক ৰাতিটো। এতিয়া কি কৰিব, মানুহে মানুহক খেলেপ কৰে বুলি ক'লে। এতিয়া পাছত থানালৈ আমাৰ সেই জোৱাই এজনে ফোন কৰিলে, পুলিচে বোলে ফোনটো ৰিচিভ কৰা নাই বুলি ক'লে। তাৰপৰা আকৌ ৰাতিপুৱা 7টামান বজাত গৈ এজাহাৰ এখন দিলোঁ বুলি ক'লে। তাৰপৰা ক'লে পাগলী আছে যদি পঠিয়াই দিয়ক, আৰু যাম বুলি ক'লেও পঠিয়াই দিয়ক। যদি গুচি যায় তেতিয়া আমাক ফোন এটা কৰি খবৰটো দিলেই হ'ব। কৈছে আমি যোৱা নাই, এতিয়া গোটেই ৰাতিটো আমি হোৱা নাই, শুৱাই দিছোঁ, উঠাই দিছোঁ, তেল গৰম কৰি দিছোঁ, মলম সানি দিছোঁ, পানী খুৱাইছোঁ, তাক এনেকৈ হৈছে। কালিৰ পৰা একোৱেই খোৱা নাই। এতিয়া আমি কি কৰিম বা, আমাক এতিয়া আমাকো ভয় লাগি উঠাই গৈছে। ল'ৰাই আছে, ঘৰৰ পৰা কোনো নাছিলে, উঠাই আনিলে। ঘৰত বোলে মাকো নাছিলে, দেউতাকে নাছিলে, দাদাহঁতেও নাছিলে, কোনোও নাছিলে। ৰঙা গাড়ীত আনিছে বুলি কয়। লখিমপুৰৰ পৰা বাবুল বৰাৰ ৰিপৰ্ট, UA নিউজ।